হেল্ল' বন্ধু বান্ধৱীসকল, পুনৰ ওলালোঁ হায়দৰাবাদলৈ নিজৰ কৰ্মসূত্ৰে। চ' এতিয়া মই বৰ্তমান ট্ৰেইনত আছোঁ। ট্ৰেইনত মোৰ ভইচটো ক্লিয়াৰ নোহোৱাৰ বাবে মই পুনৰ এডিটিং কৰিব লগা হৈছে, ভইচ দিব লগা হৈছে। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। আমি বনাব পাইছোঁ জলপাইগুৰি পাইছোঁহি। আমাৰ এজন দেখিছে মানে কেনেকৈ আছে চিট ৰখাই আছে। নতুনকৈ বেয়া বেয়া আহিছে, মানুহজনী এৰি থৈ আছে, মনত বেয়া লাগিছে দেই। গাইজ আমি প্ৰথম জলপাইগুৰি পাইছোঁহি। তো গাইজ মালদা পাইছোঁহি। মালদাত গোলা নাখালে বোলে নহয়, চ' গোলা লৈছোঁ। মিঠাই, মালদা মিঠাই লাগিব, খাই যদি কমেণ্ট কৰিব। আমি এতিয়া বালেশ্বৰ পাইছোঁহি। বালেশ্বৰ পাণ, উইদাস পাণ। অসমীয়া গামোচাখনে পাগুৰি মাৰি দিছোঁ। কেনেকুৱা লাগিছে এবাৰ জনাব। তো গাইজ আমি আহি বৰ্তমান এতিয়া উৰিষ্যা পালোহি, উৰিষ্যা ভাদ্ৰাক ষ্টেচন। আৰু ইয়াতে চাইছোঁ খোৱাবলৈ বস্তু, মানে বহুত ভোক লাগিছিলে, খাবলৈ বস্তু চাইছিলোঁ কিন্তু বহুত একো নাপালোঁ। চ' ভাবিলোঁ কেণ্টিনতে বহি পেলাই খামগৈ, এইবুলি ৰাখি আমি এতিয়ালৈ এখন আপোনালোকে চাই থাকিব ভিডিঅ'টো, কেনেকুৱা পাইছে জনাব। ফ্ৰেণ্ডছ আমি এতিয়া ভুৱনেশ্বৰ পাইছোঁ। A few moments later. আমরা সোমাইছোঁ। কি এইটো মিঠা দৈ সমোসা গোটেই পৰা বেলচা পাতে আৰু বেলচা
লালচা মাৰোঁ, মিঠাদৈ মাৰোঁ। মিঠাদৈ লালচা পাতা কাম দিছোঁ। কেনেকুৱা লাগিছে? লাগিছে না? ভাল লাগিছে। লালচা মাৰোঁ, একবাৰ লালচা মাৰোঁ। আৰু চাওঁতে চাওঁতে আমি চিকেনাবাৰী ষ্টেচনে পাই গ'লোহি। আৰু মাজৰ ষ্টেচনটো মানে আমি দিব পৰা নহ'ল কিবা প্ৰব্লেমত। আমি ৱেইট কৰি আছোঁ আৰু এতিয়া তিনি ষ্টপ উঠিলোঁ ওপৰত ক'ত ৰেডি আমি ওপৰত উঠি গৈছোঁ আৰু যাওঁ বাহিৰলৈ আপোনালোকে চাব আৰু কিবা এটা খাই লৈ আমি এতিয়া বৰ্তমান ৰাতিপুৱা হৈছে Only MMTS platform क्रमांक 10 पर आ रही है। For the kind attention of passengers, train number 47154 Onganagar, Lingapalli, MMTS is coming on platform number 10. পালোহি এতিয়া তুলসীনগৰৰ গাড়ীৰ কাৰণে ৰৈ আছোঁ। গাড়ী এখন আহি আছে। তো গাড়ী জাৰ্ণিটো কেনেকুৱা পালে জনাই দিব। সৰু সুৰাকৈ এটা ব্লগ বনালোঁ। এতিয়া মই গাড়ীটো দিছোঁ পাছত চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, লাইক কৰিব নাপাহৰিব।